ইছানী কি বনাইছে এইটো পাতৰ চাৰ্ট ন মানে কি পাত দিছে ইয়াতে কেনেকৈ বনাইছা কোৱা মই তাৰমানে ঘৰত এনেকৈ এখন লৈ লৈছিলোঁ সিহঁতে পাতকেইখন আঠা দি লগাই লৈছিলোঁ তাৰপিছত এই কাগজ এখন আঠা দি এনেকৈ লগাই দিছিলোঁ তলে তলে যে নাম দিব পাৰিম মই কি পাত আছে নামখিনি কৈ দিয়া এটা মধুৰিআমৰ পাত জবা ফুলৰ পাত নিম পাত নৰসিংহৰ পাত আৰু ধুৰা আমৰ পাত আম কালেকশ্যন ক'ৰ পৰা কৰিছা মানে ক'ৰ পৰা লৈছা কেতিয়া এটা আমাৰ গাঁৱত বহু টকা থাকে নহয় পাত কিবা কিবি পাত যেনে ফল মূলৰ আৰু ফুলৰ মায়ে আনি দিছিল ইয়াৰ পৰা তুমি কি বুজিবা এইকেইটা বনাইছা আমি কি বুজি পাম ইয়াৰ পৰা পাতকেইটা লগোৱাৰ আঠাকেইটা লগাব লাগিব নহয় এইটো কি পাত আমি পাতকেইটা ধৰিব পাৰিম ন এইটো কি পাত যেনেকৈ এইটো নিম পাত আমি নিম পাতটো কেনেকুৱা হয় সেইটো জানিলোঁ হয় পাতৰ চিনাকি মানে গছ গছনিবিলাক আমি নামৰ সৈতে চিনাকি কৰিম এইটো জবা এইটো মধুৰিআম হয়নে এইটো মধুৰিআম পাতটো এনেকুৱা হয় আমি সকলোৱে গম পাওঁ যে মধুৰিআম এইটো জবা এইটো নিম পাত নৰসিংহ ধুতুৰা আৰু আমৰ পাত হয়নে চব কেতিয়া পাত আমি গছৰ লগতে পাতৰ আমি চিনাকি হ'ব পাৰিম ভাল হৈছে এইটো আৰু কৈ থাকিব এনেকৈ হয়নে দিয়া থেংক ইউ এটা ধুনীয়া হৈছে ন ইছানী তক ঘূৰাই দিয়া অলপ ঘৰটো দাঙি দিয়া অলপ দাঙি ঘূৰাই দিয়া অঁ চাৰি চাইডটো ঘূৰাই দিয়া চাৰিওফালে ঘূৰাই দিয়া লাহে লাহেকৈ দিয়া দিয়া হ'ব এইটো উঠাই দিয়া অলপ এইটো ঘৰ এইটো উঠাই দিয়া লাহেকৈ উঠাই দিয়া দাঙি দিয়া এনেকৈ নহয় হাতে দি উঠাই দিয়া অঁ লাহেকৈ দিয়া ইয়াতো মাত্ৰ দিয়া উঠাই দিয়া অলপ হ'ব হ'ব কোন বাকী থাকিল নিশামণিটো বাকী থাকিল ন আৰু কোন কি দিলে প্ৰজেক্ট